নমস্কাৰ সকলোকে। মই এতিয়া হেয়াৰ ষ্ট্ৰেইটনিং কৰিব ষ্টাৰ্ট কৰিছোঁ। এয়া বিপৰ লুক। আপোনালোকৰো যদি এনেকুৱা ধৰণৰ সমস্যা হৈছে তেতিয়াহ'লে মোৰ পাৰ্লাৰত আহি ভিজিট কৰি চাবহি। তেতিয়া মই যিমানখিনি পাৰোঁ আপোনালোকৰ চুলিখিনি ঠিক কৰিবলৈ চেষ্টা কৰিম। চুলিখিনি মই ভালকৈ চেম্পুৰে ধুৱাই ল'লোঁ। ধুৱাই লৈ এতিয়া মই ভালকৈ ফণিয়াই এতিয়া ছেকশ্যন বাই ছেকশ্যন লৈ এতিয়া ষ্ট্ৰেইটনিং ক্ৰীম এপ্লাই কৰি গৈ থাকিম আৰু আপোনালোকে আগলৈ চাই থাকক। পাৰ্লাৰ শিকি থকা ছোৱালী কোনোবা যদি চাই আছে মোৰ ভিডিঅ'টো, তেতিয়াহ'লে এটা কথা মই কৈ দিওঁ যে ষ্ট্ৰেইটনিং ক্ৰীমটো লগাওঁতে স্কেল্পৰ পৰা লগাব নালাগে। অকণমান ইঞ্চ এৰি পেলাইহে ক্ৰীমটো এপ্লাই কৰিব, তেতিয়া ভাল হয় আৰু স্কেল্পৰ পৰা লগালে চুলিখিনি সৰাৰ চান্সো থাকে। সেইটো কাৰণে এটা চুলিখিনি ছেকশ্যন বাই ছেকশ্যন কৰি অলপ অলপকৈ গোটেইখিনি চুলিয়ে মই এপ্লাই কৰি ল'ম। তাৰপাছত ভালদৰে ফণিয়াই দুইখন হাতেৰে একদম ফিক্স কৰি দিম। তাৰপাছত 45 মিনিট ৰখি তাৰপাছতে হেয়াৰ ৱাছ কৰিম আৰু ক্ৰীমটো লগাই 45 মিনিট ৰখিব লাগিব। যিহেতু এইটো কাৰণে মই ওচৰৰ দোকানৰ পৰা চাহ একাপ লৈ আহিলোঁ কাষ্টমাৰগৰাকীলৈ, তেওঁকো দিলোঁ আৰু নিজেও খাই লওঁ আৰু লগতে নানকো মই কিণ্ডাৰ এটা কিনিলোঁ। এয়া ফাইনেল লুকটো কৰি মেলি হৈ গ'ল। মই গোটেই ভিডিঅ'টো কৰা নহ'ল কাৰণ মোৰ ষ্টাফগৰাকীও অহা নাই আৰু লগতে ষ্টুডেণ্টখিনিও অহা নাই। সেইটো কাৰণে ভিডিঅ' কৰি থাকিবলৈ পৰা নহ'ল। এয়া তাইৰ একদম ফাইনেল লুকটো। এয়া আগফালৰ পৰা দেখাই দিছোঁ। তাইক অকণমান হেয়াৰ কাট কাটি দিলোঁ আগফালে। এয়া আজিলৈ ইমান।